হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে মোৰ নতুন এটা মিনি ব্লগ লৈ সো গাইস আজি অলপ বাহিৰত ওলাই আহিছোঁ লগৰজনীৰ লগত মাংস ল'বলৈ মানে গাহৰি পিটুকা বহুত খাব মন গ'লে তো আমি ওলাই আহিলোঁ ল'বলৈ বজাৰৰ পিনে তো আমি গৈ আছোঁ তো আহি পালোঁ ইয়াতে বজাৰলৈ মালিগাঁও চাৰিআলি পিনে ৰেল ষ্টেচনৰ পিনে সিপিনে দিয়ে পায় আৰু তো এয়া অলপমানে আছিলে আৰু তো আমি লগৰজনীৰ লগত ল'লোঁ আৰু ৰুমৰ কাৰণে অলপমান বজাৰ কৰিলোঁ ইপিনে ভেন্দি বেঙেনা এইবোৰ ল'লোঁ আৰু অলপমান লৈ আহিলোঁ এণ্ড গাইজ মই যিহেতু গাহৰি পিটুকা লৈ আনিছিলোঁ তো ভাবিলোঁ মই তিলৰ লগত বনাম বুলি তো আপোনালোকে চাই থাকিব গাইজ মই কেনেকৈ বনাম আৰু মই পিটুকাখিনি বইল কৰি থৈ দিছিলোঁ এতিয়া মই আদা ৰহুন ব্লেক পেপাৰ মানে যি মছলা লাগে সেইটো দিছোঁ আৰু বাট মই ইমানো দিয়া নাই মছলা কমকৈ খাওঁ তো এয়া মিট মছলাই অলপমান দিছিলোঁ আৰু ইপিনে টমাটৰ মানে বিলাহী দি দিছোঁ আৰু ইপিনে তিলটোও দি দিলোঁ তো সেই আৰু মই ইয়াতে অলপমান খাৰ দি দিছোঁ লোকেল হয় ঘৰৰ বনোৱা তো এয়া মোৰ হৈ গ'ল গাইজ তিলৰ লগত গাহৰি পিটুকা তো আজিৰ ভিডিঅ'টো ইমানেই আছিল গাইজ থেংক ইউ ফৰ ৱাচিং